হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বেচনৰ বৰফি। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেচনৰ বৰফিৰ বাবে কি কি সামগ্ৰী লাগে চাওঁ আহক। প্ৰথমত মই সৰু বাটি এটাই এবাটি বেচন লৈছোঁ। তাৰপাছত মই অলপ ডাব নাৰিকল পিহি লৈছোঁ। এয়া চাওক। এতিয়া বনাওঁ আহক। প্ৰথমতে কেৰাহীখনত বেচনখিনি দি অলপ ভাজি ল'ম, তেতিয়া আমাৰ গোন্ধটো নোলায়। এতিয়া মই চেনি চিৰামটো বনাম। চেনি চিৰামটোৰ বাবে মই এবাটি চেনি লৈছোঁ। প্ৰথমতে চচপেনটোত চেনিখিনি ঢালি লৈছোঁ। তাৰপিছত পানী লৈছোঁ অলপ। এয়া পানীখিনি এতিয়া দি দিলোঁ। এতিয়া আমি খুব লৰাই থাকিম যেতিয়ালৈকে চেনিখিনি মিলি নাযায় আৰু অলপ অলপ আঠা হ'ব লাগিব। এয়া চাওক, এতিয়া আমাৰ চেনি চিৰামটো হৈ গ'ল আৰু এফালে আমাৰ বেচনখিনিও ভজা হৈ গ'ল। প্ৰথমতে গৰম কেৰাহীখনত মই মনোৰামা ঘিউ অলপ ঢালি দিছোঁ। এয়া চাওক, যেতিয়া ঘিউখিনি গলি যাব তেতিয়া বেচনখিনি ঢালি দিম। খুব ভাজিব লাগিব, তেতিয়া আমাৰ বেচনৰ গোন্ধটো নোহোৱা হৈ আহিব আৰু অলপ অলপ ঢিলা হৈ যাব। 10-15 মিনিটমান এনেকৈ ভাজি থাকিব লাগিব। এয়া চাওক, এতিয়া আমাৰ ঢিলা হৈ আহিছে অলপ অলপ। এতিয়া চেনি চিৰামখিনি এই বেচনখিনিত ঢালি দিম। এয়া চাওক, তাৰপিছত পানীখিনি শুকাবলৈ চিমত থৈ দিম। ওপৰৰ পৰা অলপ ডাব নাৰিকল দি দিছোঁ। এয়া চেনিৰ পানীখিনি আমাৰ শুকাই আহিছে। খুব লৰাই থাকিম যাতে তলত লাগি নাযায়। এয়া চাওক, 10 মিনিটমান আমি এনেকৈ লৰাই থাকিম। এয়া দেখিলে আমাৰ পানীখিনি শুকাই আহিলে ধুনীয়াকৈ। এতিয়া এখন প্লেটত ধুনীয়াকৈ এইখিনি ঢালি ল'লোঁ আৰু ওপৰৰ পৰা ডাব নাৰিকল দি দিলোঁ। 10-15 মিনিটমান এনেকৈ থৈ দিম, তেতিয়া আমাৰ অলপ অলপ টান হৈ আহিব। এয়া 10-15 মিনিটৰ পিছত দেখিছে বৰফি ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে বৰফি ষ্টাইলত কাটি ল'ব ধুনীয়াকৈ। এয়া চাওক, এতিয়া আমাৰ বৰফি ৰেডি হৈ গ'ল। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰি দিব।